Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভাল মই সুহাইল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ তো বৰ্তমান ঘৰতে আছোঁ দেখিছে মোৰ ঘৰটো সো আজি মানে দুলিয়াজান যাম তো দুলিয়াজান যাম কাৰণে মানে বাছত উঠাব যাব লাগিব মানে গাড়ী ৰেডি আছে কিন্তু গাড়ী লৈ নাযাওঁ বাছত যাম আমি দুজন ব্যক্তি যাম মানে মোৰ দাদা আৰু মই যাম ঠিক আছে তো সেইকাৰণে বাছত উঠাব যাবৰ কাৰণে একদম পুৰা ৰেডি ইহঁতে থৈ মানে গাড়ী লৈ গুচি আহিব মই বাছত চিধা একদম পুৰা যামগৈ আৰু বৰ্তমান আহি নিজে পাই গ'লোহি নিজে পাই মানে ইয়াতে গাড়ীখন সেই তাতে ৰখাই থৈছোঁ তো এই দোকানৰ পৰা আমি মানে খাবলৈ কাৰণে পাণ চান কিবা কিবি লৈ লওঁ মানে গোটেইটো খাই থাকিব লাগিব ন তো সেইকাৰণে কিবা কিবি খাবলৈ কিবা কিবি এবাৰ লৈ লওঁ এবাৰ লৈ আৰু খালি ৱেইট কৰি আছোঁ আমাৰ বাছৰ কাৰণে তো আজিলৈ মোৰ ভাইপাৰক পূৰা বাই বাই দি একদম মানে কেইদিনমানৰ কাৰণে বাদ দিব লাগিব আৰু ভাইপাৰক তো কেইদিনমান নচলাওঁতো সেইকাৰণে মানে গাড়ীখন টাটা দি দিছোঁ ইয়াৰ পৰাই এতিয়া বলক বাছত উঠোঁ তো ফাইনেলি গাইজ আমাৰ বাছ আহি পাই গ'ল হা টেষ্টটো বন্ধ কমেই না বৰ্তমান আহি মানে এইখিনি আমনি ইয়াতে মানে গাড়ীখন ৰখালে ত' চাহে কিন্তু এটা কথা দেই গাইজ চাওক আপোনালোকে আহি পেলাই ইয়াতে মানে চব ৰখালে কিন্তু মানে ধৰক ৰাতি ইয়াত যোনটো আমি এতিয়া ভাইব লৈ আছোঁ দেই মানে মজাই বেলেগ কি ক'ম আৰু আপোনালোকক ৰাতি বাজি আছে 11:49 আৰু পেকেট চেকেট লৈ ল'লোঁ কিবা কিবি আমি খাবলৈ কাৰণে উন্মাদ হৈ হেঁপাহৰ বিচৰণ এই ভিডিঅ'টো যেতিয়া কৰি আছোঁ আপোনালোক গভীৰ টোপনিৰ মাজত আছে কিন্তু মই থাকিব নোৱাৰোঁ কাৰণ মোৰ ভোক লাগি গ'ল 3:45 মান হৈছেহে চিপছ খাই আছোঁ ইও খাই চাওক বহুত ভোক লাগে তো গাইজ এতিয়া বাজিছে ৰাতিপুৱা পাক্কা 6টা ধৰক আমি এতিয়ালৈকে আমি পোৱাগৈ নাই চ' ডিব্ৰুগড় টাউনত সোমাই আছোঁ মানে বহুত ভোক লাগিছে দাদাক সুধিছোঁ ক'ৰবাত ৰখাব নেকি অলপ আগত ৰখাম বুলি কৈছে আহক আমি চাহটো খাই লওঁ ৰাতিপুৱা বিধাই পূৰা চাহ মাৰি আছোঁ একদম ভোকো লাগিছে পূৰা ভিতৰত বহি বহি মানে একদম পূৰা বেক চাইডটো মোৰ কি ক'ম এনেকুৱা বিষ হৈ গৈছেগৈ আহি লৈ কেবিনতে বহি লৈছোঁ দাদাহঁতৰ লগত মানে অলপ চিনাকি হৈ ল'লোঁ মানে গৈ আছোঁ আৰু আগপিনে যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান গাইজ এয়া আহি পাই গ'লোঁ আমি দুলীয়াজান যোনটো বাছ ষ্টেণ্ডত আমাৰ বাছখন ৰখোৱা হ'ব ইয়াতে আহি পাই গ'লোঁ নতুন বাছ ষ্টেণ্ড বুলি কয় এইটো বাছখন তাতে থৈ আমি দুটা পূৰা টমটমত বহি লৈছোঁ টমটমত মানে ইয়াৰ পৰা জেগালৈ যাম আমি জলে আহিছোঁ মেইন ফাইনেলি গাইজ আহি পাই গ'লোহি তো আহিলৈ পূৰা চাহ তাহ খাই ল'লোঁ চাহ তাহ খাই আপোনালোকে চাওক গেছতে জুই পুৱাই আছোঁ এইটো পেহা মানে এইটো গেছৰ পাইপ যোনটো ইয়াত গেছ আহিছে এইটো গেছটো তোমাৰ চিলিণ্ডাৰৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে নাই এইটো একদম ডাইৰেক্ট আমাৰ যিটো অইল ইণ্ডিয়াৰ গেছ এটা হেৰি থাকে কনজাৰ্ভ বুলি কয় হয় হয় সেই তাৰ পৰা আহে সেইটো লাইনটো এইটো একচুৱেলি ডাইৰেক্ট লাইন একদম তেল খাদৰ পৰা আহে বুলি ক'লেও বেয়া নহয় এইটো যেনেকৈ তোমাৰ হেৰি যিটো আমাৰ LPG গেছ হয় তেনেকুৱা ৰিফাইন গেছ নহয় এইটো অলপ ৰিফাইন কৰি পেলাই ডাইৰেক্ট লাইনটো আমাৰ ইয়াত দি দিয়ে এইটো মানে তোমাৰ ধৰা ইয়াত যেনেকৈ মন যায় তেনেকৈ ইউজ কৰি থাকিব পৰা যেনে 24 চিলিণ্ডাৰ নালাগে চিলিণ্ডাৰৰ কোনো কথা নাই তো চাওক এইটো ফেচিলিটি হা ইয়াত তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এইটো পাৰ্ট 1 হয় পাৰ্ট 2 লৈ আপোনালোকৰ ওচৰত অতি শীঘ্ৰে আহিব তো আজিলৈ ইমানতে বাই বাই